যদি তেওঁলোকে অসমখন দুফাল কৰিব বিচাৰে তেওঁলোকক সনাতনী বীৰ হিন্দু সেনাই দুফাল কৰি দিব। হিন্দুসকল কোনোদিন ইয়াতে বিদেশী নহয়, হিন্দু ভাৰতীয়। ভাৰতত হিন্দুৰ কোনো ইয়াতে চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। 6 মাহ সময় দিছোঁ, যদি 6 মাহৰ পূৰ্বে তেওঁলোকক মুকলি কৰি নিদিয়ে তেতিয়াহ'লে আমি অসমৰ সকলো ৰাজপথ জুইৰে বন্ধ কৰি দিম। যি বছৰ বছৰ ধৰি ডিটেনশ্যন কেম্পত শৰণাৰ্থী হিন্দুই শাস্তি খাই আছে তেওঁলোকক মুকলাৰ অনাৰ বাবে কিবা প্ৰদীপ দত্ত ৰয় ব্যৱস্থা কৰিছে নেকি? বৰাকখন পৃথক কৰাৰ কিছু ষড়যন্ত্ৰকাৰী বেপাৰীয়ে দেশদ্ৰোহী আখ্যা দিছোঁ মই। তেওঁলোকে বৰাকখন অসমৰ পৰা পৃথক কৰি কিনে বাংলাদেশ কৰাৰে ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে বাংলাদেশীৰ হাতত বিক্ৰী গৈ জাতিদ্ৰোহী যেনেকুৱা বদন আছিল তাহাঁত সেই বদনৰ দৰে ৰূপ লৈ অসমখন পৃথক কৰি বৰাক উপত্যকাখন বাংলাদেশ কৰাৰ প্ৰয়াস কৰিছে, চেষ্টা কৰিছে। তেওঁলোকক মই সকিয়নি প্ৰদান কৰিছোঁ যাতে তেওঁলোকে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে। যদি তেওঁলোকে অসমখন দুফাল কৰিব বিচাৰে তেওঁলোকক সনাতনী বীৰ হিন্দু সেনাই দুফাল কৰি দিব। প্ৰয়োজনত আমি হাতেদি যুদ্ধ কৰিবলৈও লাগিলে যুদ্ধ কৰিম। প্ৰদীপ দত্ত ৰয় তেনেকুৱা ব্যক্তিসকলে বেংগলী ভাইসকলক উচতনি দি যি পৃথক বৰাক সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে, সেই ষড়যন্ত্ৰ কৰিছে, তেওঁ কেতিয়াবা বেংগলী ভাইসকলৰ বাবে কাম কৰিছে নেকি? যি বছৰ বছৰ ধৰি ডিটেনশ্যন কেম্পত শৰণাৰ্থী হিন্দুই শাস্তি খাই আছে তেওঁলোকক মুকলাৰ অনাৰ বাবে কিবা প্ৰদীপ দত্ত ৰয় ব্যৱস্থা কৰিছে নেকি? অনুৰোধ কৰিছোঁ যাতে বৰাক ভেলীত থকা আমাৰ সনাতনী হিন্দু ভাইসকলে তেনেকুৱা ষড়যন্ত্ৰকাৰীৰ হাতত বলি হৈ কিনে আমাৰ হিন্দুত্ব যিখন হিন্দু ৰাষ্ট্ৰ সেইখন যাতে নাশ নকৰে, বাংলাদেশ হোৱাৰ পৰা অসমখন ৰক্ষা কৰে। আমি অসম চৰকাৰক সনাতনী বীৰ হিন্দু সেনাৰ পৰা দাবী জনাইছোঁ, আপোনালোকে যিখিনি শৰণাৰ্থী হিন্দুক ডিটেনশ্যন কেম্পত ৰাখি শাস্তি দি আছে তেওঁলোকক অতি শীঘ্ৰে বিনা চৰ্তৰে মুক্ত কৰি দিয়ক। 6 মাহ সময় দিছোঁ, যদি 6 মাহৰ পূৰ্বে তেওঁলোকক মুকলি কৰি নিদিয়ে তেতিয়াহ'লে আমি অসমৰ সকলো ৰাজপথ জুইৰে বন্ধ কৰি দিম। হিন্দুসকল কোনোদিন ইয়াতে বিদেশী নহয়, হিন্দু ভাৰতীয়। ভাৰতত হিন্দুৰ কোনো ইয়াতে চাৰ্টিফিকেটৰ প্ৰয়োজন নাই।